লগতে মোক আশীৰ্বাদ কৰিবলৈ ক'লোঁ আৰু মোৰ যিটো মনৰ আশা সেইটো মই প্ৰকাশ কৰিলোঁ যাতে সেইখিনি হৈ গৈছে মানুহৰ ভিৰ চাওক ৰাস্তাত আন্ধাৰ হৈ থাকোঁতে ওলাইছে ন কেনেকুৱা মজা লাগিছে ৰে পুৰা পূজা চব ভিৰ চব কিমান ভিৰ ভাল লাগিছে মানে মানুহ দেখি মই আচৰিত সঁচাকে দেই নাই ৰৈ দিছোঁ আৰু নোৱাৰি মানুহৰ মাজত খোজকাঢ়িব নোৱাৰিম ইমানেই ভিৰ চব ফুটপাথতো জেগা নাই মৰাণৰ মহালয়া আমিতো আগতে নগাঁৱত চাইছোঁ বাৰু মৰাণত চোৱা নাই এবাৰ মৰাণত ফাৰ্ষ্ট টাইম কিন্তু মৰাণত আহি ইমানেই আচৰিত হৈছোঁ যে চাওকচোন ভাল লাগিছে দেই সঁচাই পূজাৰ নিচিনা লাগি গৈছে পুৰা যেনেকুৱা লাগিছে আজিয়ে পূজা চাবলৈ অহা নিচিনা লাগিছে কিবা হৈছে চাওঁ ৰ'বচোন আমি বহুত সোমাব নোৱাৰিছোঁ से बसाने की ओर चले गार्डन में कुंड पे वन में कुंड पे कुंड पे धर्म कुंड पे अनंत कुंड पे गोपी कुंड पे रामेश्वर महादेव सुवर्णपुर में सहस्त्र सरोवर श्री गंगा देवी जय महादेव মানুহৰ থাকে থাকে সোমাই আহি আছোঁ চাওক চাহ একাপ খাই লওঁ মাইনা চাহ খাইছা আৰু এটা মাক দিলি চেনি মই টিপিলে বুলি এনেকে কৰি দিছোঁ গৰম গৰম পুৰি দেখাই দে এয়া গৰম গৰম পুৰি দে আমি পুৰি নাখাওঁ দেই
লৈ আহিছ দেই গৰম গৰম জিলেপি পূজাৰ বতৰ এই মৰা পাখি কিমানকে দিয়কচোন এটা বজাৰ কৰিলোঁ দেই চানভিলে বেলুন আৰু মৰা পাখি নাছিলে ঘৰত এটা মৰা পাখি লৈ ল'লোঁ এইটো আৰু এয়া শাক পাই শাক লৈ আহিছোঁ বৈও হাতত টোপোলা আমাৰ এয়া মহালয়া লাগিছে মহালয়া ফুৰি চাকি আহিলোঁ আৰু এতিয়া এটা কাম কৰিম বুলি ভাবিছোঁ মানে মোক এজন ডাঙৰ মানুহে ভাল জনা শুনা মানুহ এজনে কৈছিলে যে থৈ দিয়েগৈ যোৱা সেইটো ৰ'ব থৈ দিয়েগৈ যোৱা সেইটো ক'ৰ পাঞ্চা তাত থৈ দিয়া যোৱা গুড গাৰ্ল অঁ সেইটো টাইম আছিল অঁ সেইটো অঁ দিয়া থেংক ইউ এই তাই এইটো দিছেহি মোক এনিৱে কি হৈছে কি তেখেতে মোক কৈছিলে যে মহালয়াৰ দিনটোত আমি যদি শ্ৰাদ্ধ কৰিব পাৰোঁ কাৰোবাৰ মানে আমাৰ উপৰি পুৰুষৰ বা পিণ্ড দিব পাৰোঁ আমাৰ কাৰণে বহুত ভাল তেওঁলোকে আমাক আশীৰ্বাদ দিয়ে আৰু সেইটো কাৰণে আৰু যদি আমি একো কৰিব নোৱাৰোঁ একেবাৰে সৰু এটা কাম কৰিব পাৰোঁ যে আমি পানী আৰু তিল তেওঁলোকক দিব লাগে তিল আৰু জল দিব লাগে আৰু কেনেকৈ দিওঁ মই সেইটো দেখাই আছোঁ বাৰু আপোনালোকে চাই থাকিবচোন মই কেনেকৈ দিওঁ সেইখিনি কৰিলে আমাৰ মনোকামনা পূৰণ হয় বুলি কৈছে মানে তেখেতসকলে এই দিনটোত আমি যেনেকৈ দিওঁ আমি তেখেতসকল সন্তুষ্ট হয় আৰু সেইটো কাৰণে ময়ো এটা সহজ উপায় উলিয়ালোঁ তেখেতে মোক কোৱা ধৰণে মই সেই সহজ উপায়টোকে অৱলম্বন কৰিলোঁ আৰু কেনেকৈ কৰিলোঁ আপোনালোকক দেখাই আছোঁ চাই থাকিব এয়া মই এটা ডাঙৰ বাতিত অলপমান পানী লৈ লৈছোঁ আৰু তিলখিনি এক্সট্ৰাকৈ ল'ম লৈ পেলাই মই অলপমান নিৰ্জন ঠাইলৈ গৈ লওঁ মানে মানুহ দুনুহ নথকা জেগালৈ গৈ ল'ব লাগিব মোৰ একচুৱেলি ভিডিঅ' কৰা নহ'ল মানে ভিডিঅ' কৰি দিবলৈ মোবাইলটো ধৰিবলৈ মানুহ নাছিলে মই অকলেই কৰিলোঁ সেইটো কাৰণে তথাপি মই আপোনালোকক জনাই দিওঁ কেনেকৈ কৰিলোঁ মই যে পানী লৈছিলোঁ পানী লৈ গ'লোঁ মই পিছফালে গ'লোঁ আমাৰ গৈ তাত পানী ল'লোঁ আৰু তিল ল'লোঁ লৈ পেলাই দুটা হাতত পানী আৰু তিল লৈ 3বাৰ মই অৰ্পণ কৰিলোঁ আৰু 3বাৰে মই তেওঁলোকক আৰাধনা কৰি লৈছোঁ মই মোৰ উপৰি পুৰুষক মানে মই যাৰ নাম জানো মোৰ যোন হয় সেই সম্পৰ্কটো দি মাতিলোঁ আৰু নামটো দি মই মাতি পেলাই তেওঁলোকক সেয়া গ্ৰহণ কৰিবলৈ ক'লোঁ আৰু লগতে মোক আশীৰ্বাদ কৰিবলৈ ক'লোঁ আৰু মোৰ যিটো মনৰ আশা সেইটো মই প্ৰকাশ কৰিলোঁ যাতে সেই কামটোত মই যাতে সফল হওঁ তেওঁলোকৰ পৰা আশীৰ্বাদ বিচাৰিলোঁ আৰু তেনেকৈ মই 3বাৰ কৰিলোঁ আৰু 3বাৰে তেওঁলোকক সেৱা কৰিলোঁ ভালকৈ মনৰ পৰা অন্তৰৰ পৰা ভক্তিভাৱেৰে কৰিলোঁ কৰি পেলাই মই গুচি আহিলোঁ একচুৱেলি মোবাইলটো মই নিনিলোঁ আৰু লগত মানুহ কোনো নাছিলে সেইকাৰণে মই দেখুৱাব নোৱাৰিলোঁ আপোনালোকক তথাপি মই কৈছোঁ কেনেকৈ কৰিলোঁ পাৰিলে আপোনালোকেও কৰি চাবচোন কৰি চাব মানে কি এইটো একেবাৰে সাধাৰণ কৰিব পাৰিলে ভাল মোক এজন ভাল জনা শুনা মানুহে কৈছিলে সেইকাৰণে মই আপোনালোকৰ লগত কথাটো শ্বেয়াৰ কৰিলোঁ গতিকে আজিলৈ বাই